হেল্ল' গুড মৰ্ণিং সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু এতিয়া ৰাতিপুৱা বাজিছে 9:30। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু দিনটোলৈ কিনো পাৰোঁ কিনো কৰোঁ তাকে বোলো এপাক আপোনালোকক দেখাম। তেতিয়াহ'লে চাই গা পা ধুই আহিলোঁ আৰু এতিয়া বনাম ভাত আৰু আজি বনাম বুলি ভাবিছোঁ মটৰ পনীৰ। মোৰ পনীৰ লৈছোঁ 200 গ্ৰাম আৰু বিলাহী দুটা পিয়ৰি বনাই লৈছোঁ এনেদৰে ধুনীয়াকৈ আৰু পিঁয়াজ এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ দুটা আৰু ইফালে হৈছে আদা নহৰু আৰু লগত লৈছোঁ এয়া মটৰ। এতিয়া প্ৰথমতে পনীৰখিনি ধুনীয়াকৈ ভাজি লওঁ। কেৰাহীটোত ৰিফাইন তেল দিলোঁ আৰু এতিয়া পনীৰখিনি দি দিছোঁ ইয়াতে অকণমান ৰঙচুৱাকৈ ভাজি ল'ম, বেছি নেভাজোঁ বাৰু। আৰু সেই একেটা কেৰাহীতে দিলোঁ কেইটামান গোটা জিৰা আৰু আদা নহৰু পেষ্টখিনি, এটা পিঁয়াজ কাটি লৈছিলোঁ যে মিহিকৈ, সেয়া গোটেইখিনি এটা ধুনীয়াকৈ ৰঙচুৱাকৈ অকণমান ভাজি থাকিম যাতে খুব ধুনীয়াকৈ মছলা লৈছোঁ। ইয়াত ধনিয়া পাউডাৰ আৰু অকণমান জিৰা পাউডাৰ আৰু অকণমান পনীৰ মছলা আৰু এইফালে হৈছে অকণমান গৰম মছলা। গোটেইখিনি এতিয়া মই ইয়াত দি দিম। মই খুব বেছি মছলা ব্যৱহাৰ কৰা নাই কাৰণ মোৰ ছোৱালীজনীও খাব যে, তাই আৰু মইহে যিহেতু অকলে, গতিকে অকণমানে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম যাতে খুব ধুনীয়াকৈ মছলাখিনি মিল খাই যায়। এতিয়া নিজৰ অনুযায়ী দিছোঁ অকণমান হালধি আৰু নিমখ সোৱাদ অনুসৰি দি লৈ ধুনীয়াকৈ ভাজি ল'ম গোটেইখিনি। ভাজি দি দিম ইয়াত পানীটো অকণমান দিবই লাগিব যিহেতু গ্ৰেভি টাইপ হ'ব লাগিব। আৰু দি দিলোঁ মটৰকেইটা আৰু এতিয়া ইয়াত একেলগে দি দিম পনীৰখিনি, ভাজি থোৱা পনীৰখিনি দি দিছোঁ আৰু এতিয়া অকণমান উতলিবলৈ এৰি দিম আৰু দি দিছোঁ অকণমান মিয়নিজটো মিঠাৰ কাৰণে দিছোঁ অকণমান যাতে মিঠা মিঠা লাগে। আৰু এয়া মোৰ পনীৰ ৰেডি। কমলা আজি স্কুলত কি পঢ়িলা? স্কুলত আৰু এক্টিভিটি বুক দিয়াব দিছিল আৰু হোমৱৰ্ক দিছে। হোমৱৰ্ক দিছোঁ। তুমি দুষ্ট কৰিছিলা নেকি স্কুলত? আজি হেৰিটো গালে নাই, কিবা যে গাব দিয়ে যে তোমালোকৰ স্কুলত, গান যে গোৱাই যে, এই বাটন বাটন, মই এইটো নাজানো যে। এনেই গাইছিলানে নাই? মেমে শিকাইছিলনে? শিকাইছিল, মই গাব পাইছিলোঁ। এতিয়া মই গাব নাপাওঁ। নেজানো তেনেকৈ কয়। নাজানো, শিকিম আৰু লাহে লাহে ডাঙৰলৈহে মই শিকিম। এটা কমলা খাইছা তুমি? হেণ্ড ৱাছ কৰিলানে নাই? কৰিলা? আজিকালি মোকে দেখি দেখি তাইও ভিডিঅ' বনাব শিকিছে। কেনেকৈ কৈছিলে মাত্ৰ? নমস্কাৰ। তাৰপাছত সকলোকে মোৰ ধন্যবাদ দিব দেই। তাৰপাছত কোৱা আকৌ, মা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ বুলি কোৱা। থেংক ইউ।